হাই বন্ধু বান্ধৱীসকল, মই আজি বনাব ওলাইছোঁ চিকেন গ্ৰেভি। আজিনো চিকেন গ্ৰেভিখন মই কেনেদৰে বনালোঁ তেন্তে চাই লওক আহক। চিকেন গ্ৰেভি বনাবলৈ মই আলু লৈছোঁ 3টা কাটি, পিঁয়াজ 4টা, ইফালে আদা নহৰু আছে, জলকীয়া 2টা, আৰু মই এখন পিঁয়াজ লৈছোঁ পেষ্ট বনাবৰ কাৰণে, আৰু 2টা বিলাহী কাটি লৈছোঁ। এফালে মাংস ধুই ললোঁ মই। কেৰাহী পাতি ললোঁ, এতিয়া তেল দিম। তেল মোৰ গৰম হৈ গ'ল, মই আধা চামুচ গোটা জিৰা দিছোঁ আৰু তেজপাত। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিম। অকণমান নিমখ দি লৈছোঁ পিঁয়াজখিনি গলিবলৈ কাৰণে। পিঁয়াজখিনি ভাজা হয় মানে মই পেষ্টটো বনাই ল'ম, পিঁয়াজ আৰু নহৰু আদা জলকীয়াখিনি দি পেলাই। এফালে পেষ্টটো মই বনাই ল'লোঁ। মোৰ পিঁয়াজ ভাজি হৈ গ'ল, এতিয়া মই মাংসখিনি দি দিম। একেলগতে মই আলুখিনিও দি ল'ম। মই মাংসখিনি 4 মিনিটমান ভাজি ল'লোঁ। এতিয়া মই গুড়া কৰি ৰখা আদা নহৰু জলকীয়া আৰু পিঁয়াজৰ পেষ্টটো দি দিম। এতিয়া মই হালধি গুড়া আধা চামুচ দিছোঁ, জলকীয়া গুড়া দিলোঁ আধা চামুচ, জিৰা গুড়া 1 চামুচ, ধনিয়া গুড়া আধা চামুচ, গৰম মছলাৰ গুড়া আধা চামুচ। এতিয়া কাটি ৰখা বিলাহীখিনি দি দিম মই। মই এতিয়া মাংসখিনি 15 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকনা মাৰি ৰাখি দিম আৰু মাজে মাজে লৰাই থাকিম যাতে মাংসখিনি তলত লাগি নধৰে। মাংসখিনি যিমানে ভজা যায় সিমানে খাবলৈ সোৱাদ হয়, সেয়েহে মই ভালদৰে ভাজি ল'ম। মাংস হৈ থাকে মানে মই বাতি এটাতে পানী অলপ লৈ লং, ইলাইচি, ডালচেনি 4টাকৈ দি ল'লোঁ। অকণমান সময় কোমলাই ৰাখিম আৰু জলকীয়া এটা, শুকান জলকীয়া এটা দিলোঁ। কোমলাই ৰাখি পেলাই মই পটাত পিচি ল'ম। চাওকচোন মাংসৰ কালাৰটো কি ধুনীয়া আহিছে। পোন্ধৰ মিনিটমান ভালকৈ মাংসখিনি ভাজি ল'লোঁ। এতিয়া মই 2 কাপ পানী দি দিম। দহ মিনিটমান ভালকৈ উতলিবলৈ দিম। এতিয়া মই হাই ফ্লেমত দি দিম।
মই পিঁয়াজ ভাজি থাকোঁতে নিমখ অলপ যে দিছিলোঁ, তাৰপিছত আৰু নিমখ দিয়া নাই। এতিয়া মই নিমখ আৰু অকণ দি দিম। এতিয়া মই পিচি ৰখা গৰম মছলাখিনি দি দিম আৰু ভালদৰে মিলাই ল'ম। এতিয়া মোৰ মাংস ৰেডি। আপোনালোকে যদি এইদৰে খাবলৈ সোৱাদ হোৱাকৈ আৰু লগতে কম সময়তে যদি মাংস বনাব বিচাৰে তেনেহ'লে এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। আজি মোৰ মাংসৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।